ফ্ৰেন্ডছ, আজি আমি আলোচনা কৰিম ওয়েট গেইনিংৰ বিষয়ে। তো কম খৰচতে ঘৰতে ওজন কেনেকৈ বঢ়াব পাৰি আৰু ওজন বঢ়াবলৈ কি কি খাদ্য খাব লাগিব, লগতে কেতিয়া খাব লাগিব, সেই সকলোবোৰ বিষয় এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাইছে ফিটনেছ সলিউশ্যন। বন্ধুসকল, ওজন বঢ়াবলৈ হ'লে ভাল ডায়েটৰ মাজত ভাল খাদ্যও খাব লাগিব। আৰু ডায়েট কেনেকৈ কম খৰচত কৰিব পাৰি মোৰ আগত ডায়েটৰ ভিডিঅ'টোত চাই ল'ব। তাতে আমি আলোচনা কৰিছোঁ কম খৰচতে ঘৰতে কেনেকৈ ডায়েট কৰিব পাৰি। তো ফ্ৰেন্ডছ, আজি আমাৰ ভিডিঅ'টো হ'ল কম খৰচত ওয়েট গেইনিং ঘৰতে কেনেকৈ কৰিব পাৰি। তো ওয়েট গেইনিঙৰ কৰাৰ কাৰণে ঘৰতে কম খৰচত প্ৰথম বস্তুটো হৈছে আলু। আলু শৰীৰত দৰকাৰী হোৱা কাৰ্বহাইড্ৰেটৰ মাত্ৰা সম্পূৰ্ণ কৰে। ইয়াত কেলৰিজ 87, ৱাটাৰ 77%, প্ৰটিন 1.9 গ্ৰামছ, কাৰ্বছ 201 গ্ৰামছ, সুগাৰ 0.9 গ্ৰামছ, ফাইবাৰ 1.8 গ্ৰামছ, ফেট 0.1 গ্ৰামছ পোৱা যায়। গতিকে ওয়েট গেইনিঙৰ কাৰণে আলু বহুত যথেষ্ট সহায়কাৰী। ইয়াৰ পিছত 2 নম্বৰ বস্তুটো হ'ল ভাত। ভাত সোনকালে হজম হয় আৰু শৰীৰত থকা গ্লুক'জ লেভেল বজাই ৰখাত সহায় কৰে। চাউলত কেলৰিজ 242, ফেট 0.4 গ্ৰাম, কাৰ্বহাইড্ৰেট 53.2 গ্ৰামছ, ফাইবাৰ 0.6 গ্ৰামছ, প্ৰটিন 4.4 গ্ৰামছ পোৱা যায়। সেইবাবে ভাতো ওয়েট গেইনিঙৰ ভাল উপায়। তৃতীয়তে আহিল কল। ই ওয়েট গেইনিঙৰ বাবে বহুত সহায়কাৰী, কাৰণ কলত কেলৰিজ 89, ৱাটাৰ 75%, প্ৰটিন 1.1 গ্ৰামছ, কাৰ্বছ 22.8 গ্ৰামছ, সুগাৰ 12.2 গ্ৰামছ, ফাইবাৰ 2.6 গ্ৰামছ আৰু ফেট 0.3 গ্ৰামছ পোৱা যায়। সেইবাবে কম খৰচত ওয়েট গেইনিঙৰ বাবে কলো ভাল উপায়। 4 নম্বৰত বিন। বিনো ওয়েট গেইনিঙৰ বাবে বহুত ভাল বস্তু। ইয়াত প্ৰটিনৰ মাত্ৰা 15 গ্ৰামছ, ফেট 1 গ্ৰামছ, কাৰ্বছ 45 গ্ৰামছ, ফাইবাৰ 15 গ্ৰামছ, কেলছিয়াম 8% আদি পোৱা যায়। গতিকে কম খৰচত কম পইচাটো ঘৰতো বিন এটা ওয়েট গেইনিঙৰ ভাল উপায়। 5 নম্বৰত সয়াবিন। ইয়াত কেলৰিজ 113, ৱাটাৰ 63%, প্ৰটিন 16.6 গ্ৰাম থাকে। লগতে কাৰ্বছ 9.9 গ্ৰাম, সুগাৰ 3 গ্ৰামছ, ফাইবাৰ 6 গ্ৰাম, ফেট 9 গ্ৰামছ, মনো আনচেচুৰেটেড 1.98 গ্ৰামছ আৰু চেচুৰেটেড 1.3 গ্ৰামছ ইত্যাদি পোৱা যায়। গতিকে সয়াবিনো ওজন বঢ়োৱাৰ বাবে বহুত ভাল উপায়। ফ্ৰেন্ডছ, এয়া আছিল ঘৰতে কম খৰচত কেনেকৈ ওজন বঢ়াব তাৰ ভাল উপায়। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কিবা জানিব থাকিলে কমেণ্টত জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ সকলো বন্ধুৱে ইমান পইচা দি ওয়েট গেইনিঙৰ কাৰণে বস্তু ল'ব নোৱাৰে। তো ধন্যবাদ। জয় অসম।